নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি দীপাৱলীৰ ওলগ জনাই সদৌতিকে মোৰ চেনেললৈ আমন্ত্ৰণ জনাইছোঁ। আজি হৈছে দীপাৱলীৰ দ্বিতীয় দিন। আমি আজি আলোচনা কৰিবলৈ লৈছোঁ যে দীপাৱলীৰ সামাজিক গুৰুত্ব বা দীপাৱলীৰ মহত্ব কি। জনবিশ্বাস অনুসৰি অথবা বহুত ষ্টৰী অনুসৰি আমি জানো যে দীপাৱলী যেতিয়া ৰামচন্দ্ৰই 14 বছৰ বনবাসৰ পৰা নিজ ৰাজ্যলৈ উভতি আহিছিল, তেতিয়া তেওঁৰ প্ৰজাসকলে বা ৰাজ্যবাসীসকলে সেই সময়ত ৰামচন্দ্ৰক 14 বছৰৰ মূৰত পুনৰ ঘূৰাই পোৱাৰ আনন্দত তেওঁলোকে কি কৰিছিল, আনন্দ ফূৰ্তি কৰি দীপাৱলী মনাইছিল। যে ঘৰে ঘৰে ভিতৰে বাহিৰে আৰু গোটেই ৰাজ্যখন লগতে তেওঁৰ যিটো ৰাজহাউলি সেইখিনি পোহৰেৰে আলোকিত কৰি তুলিছিল। আৰু সেই কথাষাৰকে দীপাৱলীৰ আৰম্ভণি বুলি ক'ব পাৰি। অথবা আৰু বহুত কাহিনী আছে যে নৰকাসুৰৰ ওপৰত শ্ৰীকৃষ্ণই জয়লাভ কৰিছিল, বিষ্ণুৱে তেনেকৈ জয়লাভ কৰিছিল ইত্যাদি কাহিনীবোৰ আছে। কিন্তু এই কাহিনীবোৰৰ ভিতৰলৈ নগৈ আমি বৰ্তমান সময়ত দীপাৱলীৰ সামাজিক গুৰুত্ব কি বা মহত্ব কি সেই কথাখিনিকে এবাৰ ভিতৰলৈ সোমাই চাওঁ। যে দীপাৱলী হৈছে পোহৰৰ উৎসৱ। উৎসৱ কেতিয়া আমি পালোঁ, যেতিয়া আমাৰ কিবা এটা আনন্দ কৰাৰ সময় হয়। এতিয়া এই দীপাৱলীৰ উৎসৱটো যিটো কাতি মাহৰ অমাৱস্যাৰ দিনা পতা হয়। কাতি মাহৰ অমাৱস্যাৰ দিনটো গোটেই বছৰটোৰ ভিতৰত আটাইতকৈ অন্ধকাৰৰ সময়। তাৰমানে আমি মানুহবোৰে অন্ধকাৰ নিবিচাৰোঁ, আন্ধাৰ নিবিচাৰোঁ। সেইকাৰণে আমি কি বিচাৰিব যাওঁ, পোহৰ বিচাৰোঁ। আৰু সেই পোহৰ বিচৰাৰ কাৰণে আমি ঘৰখন কি কৰোঁ, পোহৰাই তোলোঁ। আৰু দীপাৱলীৰ অৰ্থ যদি আমি বিচাৰি চাওঁ, তেতিয়াহ'লে যে আমি চাওঁ যে আমাক আন্ধাৰ নালাগে, পোহৰ লাগে। আৰু তাৰমানে বাহ্যিকভাৱে বা প্ৰাকৃতিকভাৱে আন্ধাৰ আৰু পোহৰ সদায় চলি থাকে। দিনত পোহৰ, ৰাতি আন্ধাৰ, দিনত পোহৰ, ৰাতি আন্ধাৰ। আৰু ৰাতিৰ আন্ধাৰখিনি আমি চাকি বন্তি লাইট ইত্যাদি জ্বলাই নাইকিয়া কৰোঁ। তাৰপিছত দিন যেতিয়া হয় আকৌ পোহৰ আহে। এইটো এটা কি হৈছে, প্ৰাকৃতিক প্ৰক্ৰিয়া। এই প্ৰাকৃতিক প্ৰক্ৰিয়াৰ মাজতে আমি জীয়াই থাকোঁ যে আন্ধাৰ আৰু পোহৰৰ সলনি বদলি হয়। কিন্তু এই দীপাৱলীৰ দ্বাৰা আমি বিচাৰোঁ কি, যে ই কিহৰ উৎসৱ? এই দীপাৱলীৰ উৎসৱটো কৃষিৰ লগতেই জড়িত আচলতে। আৰু এই কাতি মাহত যেনেকৈ আমি তুলসীৰ তলত চাকিগছ জ্বলাওঁ, যে লক্ষী পূজা পাতোঁ, পথাৰত চাকি জ্বলাওঁ, পথাৰত আৰু তুলসীৰ তলত চাকি জ্বলোৱাৰ গুৰুত্বটো যেনেকৈ আমি কৃষিৰ লগত জড়িত কৰোঁ, তেনেকৈ এই দীপাৱলীৰ কথাষাৰো কৃষিৰ লগতো জড়িত হয়। যে এই অভাৱ অনাটনৰ সময়ত, সেই সময়তে আকৌ ঘোৰ অন্ধকাৰ। তাৰমানে যেতিয়া আমাক অজ্ঞান অন্ধকাৰে চাৰিওফালৰ পৰা বেঢ়ি ধৰে, তেতিয়া আমি হাবুডুবু খাই উঠোঁ আৰু আমি জ্ঞানৰূপী পোহৰৰ দিশে যাবলৈ বাৰে বাৰে চেষ্টা কৰোঁ। এই দীপাৱলীৰ গুৰুত্ব হ'ল বা সামাজিক মহত্ব হ'ল যে আমি অজ্ঞান আন্ধাৰৰ পৰা আমি জ্ঞানৰূপী পোহৰৰ দিশে ধাৱমান হ'বলৈ চেষ্টা কৰোঁ। কাৰণ জানো, আমি মানুহবিলাক হ'লেও আশাবাদী আৰু আমি খুব সংকল্প লওঁ, আশা কৰি আমি খুব ভাল পাওঁ। আমি সকলোৱে আশা কৰোঁ যে মোৰ পৰিয়ালৰ ভৱিষ্যত উজ্জ্বল হওক, মোৰ সমাজখনৰ, মোৰ দেশখনৰ উজ্জ্বল হওক। আৰু সেই কামনাৰে আমি কি কৰোঁ, এই অন্ধকাৰৰ দিনা যে চাকি বন্তি জ্বলাওঁ আৰু ভিতৰত সংকল্প লওঁ যাতে আমাৰ যিবিলাক অসূয়া আপত্তি, হিংসা, দেশ মানে যিখিনি আমাৰ বেয়া আছে, সেই বেয়াখিনি নাইকিয়া হওক আৰু আমি ভালখিনি যাতে আয়ত্ব কৰিব পাৰোঁ। সেইকাৰণে কি হয়, স্বচ্ছতা, চাৰিওফালে চাফ চিকুণ কৰে, ঘৰে বাহিৰে ৰাস্তা ঘাট বজাৰ সমাৰ চবখিনি স্বচ্ছ চাফা কৰে, ধুনীয়াকৈ ৰং তেল লগায় আৰু মুখ মিঠা কৰে। আৰু মুখ মিঠা মানে কি হ'ল, প্ৰেম।
ভাতৃত্ব প্ৰেম বন্ধুত্ব এইখিনি আমি কি কৰোঁ মানুহবিলাকে ভাল পাওঁ হয়নে হিংসা দেশ ঘৃণা ভয় এইবিলাক আমি বেয়া পাওঁ আৰু এই দীপাৱলীৰ দ্বাৰা আমি সেইটো মেছেজ সেই আচলতে দিব বিচাৰোঁ অৱশ্যে বৰ্তমানত এতিয়া আমি দেখা পাওঁ যে দীপাৱলী এক কম্পিটিশ্যনৰ দৰে হৈছে যে কোনে কিমান চাকি জ্বলাব পাৰে কোনে কিমান বিজুলী ফটকা ইত্যাদি ফুটাব পাৰে যিমানেই আমি আধুনিক যুগলৈ গৈ আছোঁ সিমানেই আমাৰ যে সামাজিক গুৰুত্ব বা ব্যক্তিগত যিবিলাক গুৰুত্ব সেই গুৰুত্ববোৰ আচল অৰ্থৰ পৰা আঁতৰি গৈ এটা অত্যাধুনিক পৰ্যায়লৈ গৈছে সেইকাৰণে হয়তো আমি এনেকুৱা পৰিৱেশ দেখা পাইছোঁ কিন্তু দীপাৱলীৰ মহত্ব সেইটো নহয় আমি এটা প্ৰাৰ্থনা গাওঁ যে ওম অসতো মা সদ্গময় মৃত্যুৰ মা অমৃতং তাৰমানে অসতৰ পৰা আমাক সতলৈ নিয়া কোনে নিব আমি আশা কৰোঁ কোনে নিব আমি আমাক নিজেই অসতৰ পৰা সতলৈ নিবলৈ চেষ্টা কৰিব লাগিব কিন্তু নিব কি তাৰ মাধ্যম হ'ল জ্ঞান জ্ঞানেহে আমাক অসতৰ পৰা সতলৈ নিব তমসো মা জ্যোতিৰ্গময় তমসা বা অন্ধকাৰৰ পৰা কলৈ নিব আমাক পোহৰলৈ কোনে নিব জ্ঞানে নিব এই জ্ঞান মানে ABCD ক খ 1 2 3 কথা কোৱা হোৱা নাই এই জ্ঞান মানে আত্মিক জ্ঞান এই জ্ঞান মানে ডিভাইন নলেজ যিটো আমি কওঁ যে ভগৱানৰ জ্ঞানৰ জেউতিৰে পোহৰাই তোলক হয়নে নেদেখাজনৰ জ্ঞানৰ জেউতিৰে পোহৰাই তোলক এই নেদেখাজনৰ জ্ঞানৰ জেউতিৰে পোহৰাই তোলাৰ অৰ্থতহে আচলতে আমি এই যে চাকি বন্তি জ্বলাওঁ দীপাৱলী মনাওঁ দীপাৱলী আমি সাধাৰণতে ঘৰ সজাবলৈ বা আমাৰ চাফ চিকুণ কৰিবলৈ ইত্যাদি এইটো আমাৰ এটা ফেষ্টিভেল হ'ল কিন্তু তাৰ মহত্ব বা গুৰুত্ব বা তাৰ অৰ্থ হ'ল যে আমাক অজ্ঞান আন্ধাৰৰ পৰা জ্ঞানৰ পোহৰলৈ নিয়া অসতৰ পৰা সতলৈ নিয়া অসত্যৰ পৰা সত্যলৈ নিয়া এইটো হ'ল আমাৰ দীপাৱলীৰ মহত্ব সেইকাৰণে আমি সকলোৱে চেষ্টা কৰোঁ আমি ঘৰে বাহিৰে দীপবন্তি জ্বলোৱাৰ লগে লগে আমাৰ আত্মিক যিখিনি জ্ঞান আত্মিক জ্ঞানেৰে নিজক জ্ঞানী কৰি মানে ডিভাইন যিখিনি নলেজ সেইখিনি আয়ত্ত কৰি আমি সকলোৱে একেলগে অজ্ঞানৰ পৰা জ্ঞানলৈ যাবলৈ অসতৰ পৰা সতলৈ যাবলৈ চেষ্টা কৰোঁ আহক এতিয়া হয়তো আমি এদিন ৰাম ৰাজ্যত উপস্থিত হ'ব পাৰিম ৰাম ৰাজ্য মানে কি ৰাম ৰাজ্য মানে হ'ল তেনেকুৱা এখন ৰাজ্য য'ত অসূয়া অপ্ৰীতি হিংসা দেশ ঘৃণা ইত্যাদি বৈৰিতা ইত্যাদি একো নাথাকিব য'ত কি থাকিব প্ৰেম ভাতৃত্ববোধ বন্ধুত্ববোধ মানে সমানতা য'ত অন্যায়ৰ কোনো নাম নাই সকলোৱে ন্যায় এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়াৰে সেইখিনি বিৰাজমান কৰিব সেইখনেই হ'ল ৰাম ৰাজ্য যিখন ৰাম ৰাজ্য ৰামৰ দিনত অযোধ্যাত আছিল বুলি আমি বিশ্বাস কৰোঁ যিখন ৰাম ৰাজ্য আমাৰ মহাত্মা গান্ধীয়ে যে স্থাপন কৰিব বিচাৰিছিল মানে আৰু আমাৰ বিবেকানন্দই কৈছিল যে ৰাম ৰাজ্য আমি তেতিয়া পাম যেতিয়া আমি কি হ'ম যে 100জন মোক এনেকুৱা পুৰুষ দিয়ক যিবিলাকে কি কৰে ব্ৰহ্মচৰ্য পালন কৰে আৰু পঞ্চৰিপু বা 6 ৰিপু দমন তেতিয়া আমি কি পাওঁ ৰাম ৰাজ্য পাওঁ আৰু সেই ৰাম ৰাজ্যলৈ যাবলৈ বা তেনেকুৱা এখন ৰাজ্যৰ বাসিন্দা হ'বলৈ আমি সকলোৱে আশা কৰোঁ আমি অকল আশা কৰিলেইতো নহ'ব প্ৰচেষ্টাও কৰিব লাগিব যে আমি ৰাম ৰাজ্যলৈ যাওঁ আৰু সেইটো উদ্দেশ্য আগত ৰাখিয়েই সেই ৰামৰ স্বয়ম্বৰৰ মানে ৰামে যেতিয়া বনবাসৰ পৰা অযোধ্যাত প্ৰৱেশ কৰিলে তেতিয়াৰে পৰা এই দেৱালী আৰম্ভ হৈ ৰামৰ স্বয়ম্বৰৰ দিনলৈকে দেৱালীখিনি চলি থাকিল সেইকাৰণে বহুত ঠাইত আমি 3 দিন 4 দিন 5 দিন পৰ্যন্ত দেৱালী পতা দেখা পাওঁ আৰু এই দেৱালীত কি কৰে হলিকা দহন বা ৰাৱণ দহন কৰে তাৰমানে ৰাৱণৰ কি কৰিছিলে ৰামে ৰাৱণক হত্যা কৰিছিলে তাৰ আচল অৰ্থটো হ'ল কি যে যিখিনি ৰাৱণৰূপী যিখিনি বেয়া আমাৰ স্বভাৱ সেইখিনিক আমি যেতিয়া জ্বলাই দিব পাৰিম
দেৱালীৰ এই চাকিৰ পোহৰত মানে জ্ঞানৰ পোহৰত যেতিয়া আমি এই বেয়াবোৰ জ্বলাই দিব পাৰিম তেতিয়াই আমি ৰাম ৰাজ্য স্থাপন কৰিব পাৰিম অথবা ৰাম ৰাজ্যৰ বাসিন্দা হ'ব পাৰিম। দেৱালীৰ মহত্ব এই বিভিন্ন কিতাপ নেটৱৰ্ক আদি চাই যিখিনি মই বুজি পালোঁ সেইখিনি আপোনালোকলৈ আগবঢ়ালোঁ। ইয়াৰ উপৰি আপোনালোকৰ মনত যদি আৰু ইয়াৰ মহত্ব বা গুৰুত্ব আছে আপোনালোকে ক'ব পাৰিব, কমেণ্টত দিব পাৰিব, ভুল ত্ৰুটিবিলাক আঙুলিয়াই দিব। ভিডিঅ'টো চাব ভাল লাগিলে নিশ্চয় ক'ব। আজিলৈ আহিছোঁ, নমস্কাৰ।